দিচাঙৰ বাঢ়নী পানীত পুনৰ এজন ব্যক্তিৰ সলিল সমাধি। শিৱসাগৰৰ বেতবাৰী লাচিত পঞ্চায়তৰ অন্তৰ্গত কলাখোৱা টোপত অভিজিত চাংমাই নামৰ এজন ব্যক্তিৰ দিচাঙৰ তীব্ৰ সোঁতত সলিল সমাধি ঘটে। বানপানীৰ ফলত সমগ্ৰ ৰাজ্যখনত ঘটি থকা ঘটনাৰাজিৰ লগতে এই মৃত্যুৱে সমগ্ৰ বেতবাৰী অঞ্চলত এক শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুগৰাকী কন্যা ইহ সংসাৰত এৰি থৈ যায়।